নমস্কাৰ বাণী টক্সৰ অন্য এটা ভিডিঅ'লৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কোনো ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব থাকে। ঠিক তেনেধৰণে আপুনি মই সকলোৱে জানো পাকিস্তান আৰু চাইনা দুখন বন্ধু ৰাষ্ট্ৰ। পাকিস্তানে চাইনাৰ বন্ধুত্ব এনাজৰীৰ পৰা ওলাই আহি ভাৰতৰ ওচৰত বৰ্তমান হাত পাতিবলগীয়া অৱস্থা হৈছে। কিয় হৈছে, কি কাৰণে হৈছে, এই সকলোখিনি কাম আজি আপোনালোকক এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বৰ্তমান সময়ত ভাৰতৰ প্ৰভাৱ এছিয়াৰ লগতে ইউৰোপীয় দেশবোৰতো বাঢ়িবলৈ লৈছে। ভাৰতৰ ইউৰোপৰ প্ৰায় দেশৰ লগতে সম্পৰ্ক ভাল। ভাৰতৰ একমাত্ৰ শত্ৰু ভাৰতৰে চুবুৰীয়া ৰাষ্ট্ৰ চাইনা আৰু পাকিস্তান। গতিকে এই দেশ দুখনে ভাৰতক কাউণ্টাৰ দিবলৈ বন্ধুত্ব হৈ আছে। যেতিয়া নিজ দেশৰ আৰু নিজ দেশৰ জনতাৰ কথা আহে তেতিয়া বন্ধুত্ব এনাজৰীৰ পৰা ওলাই আহি কিছুমান কাম কৰিব লগা হয়। ঠিক তেনে অনুৰূপ ঘটনা ঘটিছে পাকিস্তানৰ লগতো। আজিৰ পৰা কিছুদিনৰ আগতে প্ৰত্যেকখন দেশে কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি আছিলে। চাইনায়ো প্ৰস্তুত কৰিছিল কৰোনা ভাইৰাছৰ ভেকচিন আৰু সেই ভেকচিন দিছিল পাকিস্তানক। পাকিস্তানে 8 লাখ ড'জ চাইনাৰ পৰা কৰোনা ভাইৰাছৰ ভেকচিন ক্ৰয় কৰিছিল আৰু সেই চাইনাৰ কৰোনা ভাইৰাছ ভেকচিনৰ ৰিয়েকশ্যন আৰু অসফলতা দেখি পাকিস্তানে সেই কৰোনা ভাইৰাছ ভেকচিন বৰ্জন কৰাৰ সিদ্ধান্ত কৰিলে। পাকিস্তানৰ ভয় হৈ আছে যে পাকিস্তানে নিজৰ দেশৰ জনসাধাৰণক কেনেদৰে কৰোনা ভাইৰাছৰ পৰা বচাব পাৰে। বৰ্তমান সময়ত পাকিস্তানৰ এটাই ৰাস্তা আছে, সেই ৰাস্তাটো হ'ল ভাৰত আৰু ভাৰতৰ মেডিচিন। বৰ্তমান সময়ত ভাৰতত দুটা ভেকচিন তৈয়াৰ হৈ আছে, এটা হ'ল কোভিক্সিন, আনটো হ'ল কোভিচিল্ড। পাকিস্তানত এই দুইটা ভেকচিনৰ টেষ্টিং চলি আছে আৰু পাকিস্তান চৰকাৰে কোভিচিল্ড ভেকচিনটোক পাৰ্মিশ্যন দিছে। কোভিক্সিন আৰু কোভিচিল্ড এই ভেকচিন দুটা তৈয়াৰ কৰিছে অক্সফৰ্ড আৰু এক্সট্ৰাজেনেটিক কোম্পানীয়ে। কিন্তু এই ভেকচিনটো মেনুফেকচাৰিং হৈ আছে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া, যিটো পুনেত অৱস্থিত। পাকিস্তান চৰকাৰে যেতিয়া কোভিচিল্ড ভেকচিনটো পাকিস্তানৰ জনসাধাৰণক দিবলৈ অনুমতি দিছে, তেনে ক্ষেত্ৰত পাকিস্তানে ভাৰতৰ ওচৰত হাত পাতিবই লাগিব। এনে ক্ষেত্ৰত আপুনি কি ভাবে? পাকিস্তানক ভেকচিন দিব লাগে নে নালাগে? আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। যদিহে ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।